ঘৰৰ পৰা কাম কৰিব পৰা কনসেপ্টটো ইমান বেছি বাঢ়ি গৈছে যে মানুহে আজিকালি নিজৰ ঘৰৰ পৰা ওলাই পেলাই কাম কৰিবলৈ নিবিচাৰে হৈছে ঠিক আছে আৰু এটো সময়তে আমাৰ হাতত আহি যায় কিছুমান ৰিমোট অপৰচুনিটি য'ত তুমি মানে ঘৰৰ পৰা বহি পেলাই কাম কৰিবলৈ পাৰা ঠিক আছে ঘৰৰ কমফৰ্টতে লৈ পেলাই বাহিৰলৈ অফিচলৈ গৈ পেলাই কিবিলাক ভাল ভেজাল সেজাল কৰিবলৈ দৰকাৰ নাই ঘৰৰ পৰা বহি পেলাই আৰামছে মানে তুমি কৰিবলৈ পাৰা এতিয়া ঘৰৰ পৰা যেতিয়া কাম কৰাৰ কথা কওঁ তাত বহুতখিনি বস্তু আহি যায় ঠিক আছে আজিৰ দিনত বিজনেসও ঘৰত বহি কৰিবলৈ পাৰা যায় কিন্তু বিজনেসটো সবৰ কাৰণে নহয় ঠিক আছে মই আগতে কবলৈ ধৰিছো যে বিজনেসটো সবৰ কাৰণে নহয় বহুত মানুহে জব কৰি পেলাই নিজৰ কমফৰ্টটো তাত মানে ৰাখিবলৈ বিচাৰে ঠিক আছে জব কৰি পেলাই মানে কমফৰ্টেবল হয় বহুত মানুহ মানে বিজনেসত মানে আমাৰ নিজৰ মানুহবিলাকৰ নিচিনা মানে জালা যন্ত্ৰণাত কৰিবলৈ নিবিচাৰে ঠিক আছে সো এতিয়া বস্তুটো হৈছে যে জবছটো এভেইলেবল আছে মাৰ্কেটত ঠিক আছে কথাটো হৈছে যে জবছ বহুত বেছি এভেইলেবল আছে কথাটো হৈছে যে তুমি নাজানা যে জব ক'ত পাবলৈ পাৰা তুমি ঠিক আছে তুমি কোড ৰিমোট জবছ তুমি পাবলৈ পাৰা তুমি হেতু বস্তু নাজানা জবছ কোম্পানীয়ে কৈ আছে যে আমাৰ তাত পজিশনছ পুৰা ফিল আপ কৰিবলৈ মানে বহুত জায়গা আছে ঠিক আছে আমাৰ তাত পজিশনছ আছে কিন্তু আমি স্কিলফুল মানুহেই নাপাওঁ ঠিক আছে যোনে সেই পজিশনছ বিলাক মিট কৰিবলৈ পাৰে যোনবিলাকে মানে আমাৰ এক্সপেক্টেশনছ বিলাক মিট কৰিবলৈ পাৰে ঠিক আছে তেনেকুৱা মানুহেই নাই ইণ্ডিয়াত ক'বলৈ গ'লে ঠিক আছে জব ভৰপুৰ পাবা তুমি মই এতিয়া যিমান কিটা ওয়েবসাইট ক'বলৈ গৈ আছো সেই ওয়েবসাইট কিটাত জব ভৰপুৰ আছে কিন্তু সেইটো ফিল আপ কৰিবলৈ তোমাৰ ভিতৰত সেই স্কিলটো থাকিবলৈ লাগিব ঠিক আছে সেই বস্তুখিনি তুমি অন দা টেবল আনিবলৈ পাৰিবলৈ লাগিব যোনখিনি মানে কোম্পানীটো দৰকাৰ হয় যোনখিনি সেই ষ্টাৰ্টআপটো দৰকাৰ হয় সো এই ভিডিঅ'টোত মই পাঁচটা এনেকুৱা ওয়েবসাইটৰ কথা ক'বলৈ গৈ আছো ক'বলৈ গ'লে যদি তোমাৰ ৰিমোট জবছ লাগে তেতিয়াহ'লে সেইকেইটাৰো বেছি সব মানে ওয়েবসাইট আছে যদি তোমাৰ অন সাইট গৈ পেলাই অফিচত বহি পেলাই অফিচত ডেস্কত বহি পেলাই অফিচ কালচাৰত যদি কাম কৰিবলৈ মন আছে দেন সেইবিলাকৰ থ্ৰু দিও মানে তুমি জব পাবলৈ পাৰা ঠিক আছে কিন্তু ইয়াত মেন্ডেটৰী কথাটো এটোই হয় যে তোমাৰ ভিতৰত স্কিল থাকিবলৈ লাগিব ফৰছ যদি স্কিল নাই তেতিয়াহ'লে জব পোৱা আশা এৰিয়া কাৰণ কি কম্পিটিশন আছে এইবিলাক ফিল্ডত ঠিক আছে এইবিলাক ফিল্ডত কম্পিটিশন আছে যোন মানুহে জানে সেই জানা শুনা মানুহৰ কম্পিটিশন আছে এইবিলাক ওয়েবসাইটত ঠিক আছে সো সিহঁতৰ লগত যদি তুমি কম্পিট কৰিবলৈ বিচাৰা তেতিয়াহ'লে তোমাৰ ওচৰত মানে সেই স্কিলটো থাকিবলৈ পাৰিব ঘৰত বহি বহি পেলাই বিনা একো কাম কৰি পেলাই তুমি মানে ধৰ পইচা কথা যদি সপোন দেখি আছা তেতিয়াহ'লে সেইটো কেতিয়াও হ'বলৈ নোৱাৰে কাম তুমি কৰিবলৈ লাগিব স্কিল থাকিবলৈ লাগিব সো চেনেলটো যদি ফাৰ্ষ্ট টাইম আহিছা দেন ফৰ সাবস্ক্ৰাইব বাটনটো হিট কৰি দিবা ভিডিঅ'টো এটা লাইক কৰি দিবা কাৰণ কি এনেকুৱা কন্টেন্ট অসমীয়া ভাষাত তুমি সাগেহে কোৱাত পাবা সো ফাৰ্ষ্ট অফ অল ওয়েবসাইট কিটাত আগবঢ়া আগত তুমি ফাৰ্ষ্টত আহিবলৈ লাগিব ChatGPT ঠিক আছে এতিয়া ChatGPT কিয় আহিবলৈ লাগে কাৰণ কি তুমি যদি জব বিলাকত এপ্লাই কৰিবলৈ বিচাৰা তেতিয়াহ'লে ফাৰ্ষ্ট অফ অল তোমাক লাগিব এখন ৰেজিউমে তোমাৰ CV এখন লাগিব য'ত তোমাৰ স্কিলছ তোমাৰ এক্সপেৰিয়েন্স নহলেও মানে একো ডাঙৰ কথা নহয় খালি তুমি কামটো পাৰিবলৈ লাগে ঠিক আছে আৰু কাৰণ কি বেছিভাগ যোনবিলাক কোম্পানীজ আছে যোনবিলাক ষ্টাৰ্টআপছ আছে তেওঁলোকে ফ্ৰেছ টেলেন্ট আজিকালি হায়াৰ কৰিবলৈ চেষ্টা কৰে ঠিক আছে সো ফ্ৰেছ টেলেন্ট তেওঁলোকে যেটা পাই যায় সো এক্সপেৰিয়েন্সৰ মানে ইমান ভ্যালু নাথাকে সেইটো সময়ত ক'বলৈ গ'লে ঠিক আছে কিন্তু বহুত এনেকুৱা জায়গা আছে য'ত মানে ফৰছৰ মানে এক্সপেৰিয়েন্স লাগে কিন্তু মানে ইমান বেছি মেটাৰ নকৰে তুমি ফৰছৰ যদি এখটা জায়গাত যদি তুমি এপ্লাই কৰা জবৰ কাৰণে দেন ফৰছৰ তাৰপৰা মানে ধৰা 10টা তো ৰিপ্লাই তুমি পাবা আৰু 10টা জবৰ পৰা হ'বলৈ পাৰে যে কাবাৰ এটা তোমাৰ কাম পছন্দ কৰি পেলাই মানে তোমাৰ জবটো দি দিবলৈ পাৰে ঠিক আছে সো ল অফ এভাৰেজ মতে মানে বস্তুবিলাক চলে সো ইয়াত তুমি আহিবলৈ লাগিব ইয়াত ChatGPT আহি পেলাই তুমি খালি টাইপ কৰিবলৈ লাগিব can you make a resume for me ঠিক আছে সো এনেকা এইবিলাক টাইপ কৰি দিবা তাৰপিছত ChatGPT নিজৰ কাম কৰি দিব কি মানে তুমি দিবলৈ লাগিব ChatGPT যাতে এখন মানে কমপ্লিট তোমাৰ ৰেজিউমে এখন উলাই দিব লাগিব সেই ৰেজিউমেখন হয়তো ChatGPT উলাই দিব নহলে ইয়াৰ পৰা গৈ পেলাই মানে তুমি ধৰা নিজৰ PDF এখন বনাই পেলাই PDF ফাইল এটা মানে এক্সপোৰ্ট কৰি ললে পাৰা ঠিক আছে সো এইখিনি বস্তু লাগে ঠিক আছে ফুল নেম কন্টাক্ট information objective or summary ঠিক আছে brief statement education work experience skills project কি কৰিছা certification যদি তোমাৰ আছে ঠিক আছে certification ওপৰত মই ইমানখিনি কোৰ্স মানে কি কোৰ্সেস বিলাক তোমাক কৈ পেলাই ধৰিছো য'ৰ পৰা মানে certification পাবলৈ পাৰা free of cost right ডাঙৰ ৰেপুটেড মেটা নিচিনা কোম্পানী পৰা ঠিক আছে সো সেইবিলাক বস্তু মানে কেনেকৈ পাবলৈ পাৰা সো সেইবিলাক বস্তু ইয়াত দিবলৈ লাগিব তো ল্যাঙ্গুৱেজেস কি ভাষা কোৱা ইন্টাৰেষ্ট অৰ হবি সো সেইবিলাক মানে ধৰা কোম্পানী বিলাকৰ মানে ফুড হেড জব পোৱা আগত ঠিক আছে সো তুমি ইয়াত ধুনীয়াকৈ ৰেজিউমেখন বনাই ল'বা তাৰ পিছত আমি এতিয়াৰ পৰা মানে ওয়েবসাইট কিটা জানিবলৈ চেষ্টা কৰিম যে কোনকিটাত গৈ পেলাই আমি জব এপ্লাই কৰিবলৈ পাৰোঁ ঠিক আছে সো প্ৰথম যোনটো ওয়েবসাইট হৈছে দ্যাট ইজ ফ্লেক্স জবছ ঠিক আছে ফ্লেক্স জবছ ওয়েবসাইটটো তুমি যাবলৈ পাৰা ইয়াত গৈ পেলাই খালি তুমি ফাইন্ড ইওৰ নেক্সট জব চাবলৈ পাৰা এইটো মানে কমপ্লিটলি ৰিমোট ঠিক আছে কমপ্লিটলি মানে এইটো ৰিমোট বস্তু হয় সো ৰিমোট জবছ বিলাক মানে তুমি ইয়াত পাবলৈ পাৰা ঠিক আছে সো এইটো ফেভাৰেবল হয় বহুত বেছি ইয়াত চাবলৈ পাৰা মানে কোম্পানীটো ৰেপুটেড হয় বহুত বেছি ইয়াত এনেকুৱা Amazon Netflix Dropbox ঠিক আছে এনেকুৱা ডাঙৰ কোম্পানীছত মানে জব পাবলৈ মানে ধৰা অপচন আছে সিহঁতৰ জব পোৱা এপ্লাই ধৰিছে অলৰেডি সিহঁতৰ ষ্টুডেন্ট বিলাকক ঠিক আছে সো ইয়াত খালি সিধা আহি পেলাই ফাইন্ড ইওৰ নেক্সট জবত তুমি প্ৰেছ কৰিলে হ'ল ঠিক আছে আৰু মই কৈ দিওঁ ইয়াত এটা কথা যে এইটো অকমান মানে পেইড হয় ঠিক আছে $2.95 আই থিংক মানে ধৰা $2.95 কিমান হয় 800 200 টকা মান মানে তুমি 14 দিনৰ কাৰণে দি পেলাই মানে ইয়াত যিমান পাৰা মানে সিমান জব এপ্লাই কৰিবলৈ পাৰা
ঠিক আছে খালি 200 টকা 150 টকা 200 টকা 150 টকা এটা দি পেলাই 14 দিনৰ কাৰণে 2 সপ্তাহৰ কাৰণে তুমি ইয়াত ধুনীয়াকৈ মানে জব এপ্লাই কৰি দিবলৈ পাৰা লিমিট নাই মানে একো ঠিক আছে so what kind of remote job you are looking for I am looking for 100% remote work so next where you work in the United States or doing kobole bisa United States diba nole somewhere else in the world join tumi kobole bisa hetu dibole pare ঠিক আছে United States didu for a timing so তোমাৰ জনি resume আছে resume খন আপলোড কৰা resume দিয়াখন ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াত লেখা আছে no resume no problem ঠিক আছে কিন্তু ইয়াত resume দিয়াখন ইম্পৰ্টেন্ট হয় ঠিক আছে so ইয়াত resume নাই মোৰ একাৰণে মই no problem বুলি দিম no resume বুলি দিম ঠিক আছে describe your job title for example video editor কাৰণে মই এপ্লাই কৰিছো ঠিক আছে for example কি হলো এটো next তাৰপিছত ইয়াত দিম video editor is a video editor is select কৰিম next তাৰপিছত ইয়াত কেটামান কিবা কি কথা কৰিব ঠিক আছে ইয়াত কিছুমান প্ৰেছ কৰি দিব হয়তো তুমি চাই টাইপ লৈ ক'বা মই বৰ্তমানৰ কাৰণে ইনে দি আছো ইয়াত ঠিক আছে 5টা ক্যাটাগৰী তাৰপিছত কিমান বছৰ এক্সপেৰিয়েন্স আছে 3 to 5 years is what best describes your level of education bachelor's degree okay so iman khini khali information lobo yaar ঠিক আছে resume খন important হয় resume খন বনাই লবা chat gpt ৰ পৰা তাৰ পিছত ইয়াত তুমি যেটো মানে মেইন পেজ হয় ইয়ালে আনি দিব ইয়াত কিমান জব আছে তুমি চাবলৈ পাৰা ঠিক আছে জবে জব কিন্তু কথাটো হেতুৱে যে তুমি ভালকে মানে ধৰা তোমাৰ ভিতৰত সেই স্কিলটো থাকিবলৈ লাগিব যাতে তুমি এটা পজিশন মানে ফিল আপ কৰিলে পাৰা ৰাইট সো এটো বস্তু হয় ইয়াত মোক কিবা এটা প্ৰেছ কৰি দেখাও কপি এডিটৰ ফৰ এক্সাম্পল ইয়াত চাও মানে কেনেকুৱা প্ৰসেসটো হয় ইয়াত ফ্রিল্যান্সও চলিব সো 100% রিমোট ওয়ার্ক আর ফ্রিল্যান্সিং হয় ইয়াত ঠিক আছে সো ইয়াত ইউএস ন্যাশনালিটি ঠিক আছে সো ইয়াত তুমি ক্লিক কৰা ললে ইয়াত চাবলৈ পাৰা ইয়াত সাবস্ক্ৰিপশন এটা লাগে ঠিক আছে $2.95 200 টকা দি পেলাই মানে তুমি জব মানে ইয়াত ফিল আপ কৰিব পাৰা এটো পেড হয় ক'বলৈ গলে ঠিক আছে কিন্তু ভাল হয় বস্তুটো বহুত বেছি ভাল হয় কাৰণে মই ফাৰ্ষ্টতে ৰাখিছো এটো বস্তু ঠিক আছে তাৰ পিছত নেক্সট যোনটো আমাৰ ওয়েবসাইট হয় that is remote.co ঠিক আছে remote.co এটা ওয়েবসাইট হয় রিমোট জবছৰ কাৰণে এই দুইটা মানে ধৰা এটো ফ্ৰী হয় ক'বলৈ গলে ঠিক আছে এটো ফ্ৰী হয় হেটো যোনটো হয় ফ্লেগ জবটো হেটো পেড হয় remote.co তুমি ইয়াত আহি পেলাই ভিডিও এডিটৰ সাৰ্চ কৰি দিবা ঠিক আছে মানে তোমাৰ যেটো ৰোল হয় তুমি হেটো সাৰ্চ কৰি দিবা বা ইয়াত এডিটিং বুলি আছে এডিটিং সাৰ্চ কৰি দিবা অকল ঠিক আছে এডিটিংৰ ৰিলেটেড যিমান যত কাম আছে সব ওলাই গ'ল ঠিক আছে ইয়াত সাইডত লেখা হৈ আছে ফুল টাইম তাৰপিছত ফুল টাইমও আহে কিছুমান তাৰপিছত মানে পেডও আহে ঠিক আছে और फुल टाइम है तो पार्ट टाइम है राइट सो फॉर एग्जांपल किबा এটা মই ক্লিক কৰিলো ইয়াত এডিটৰটো ক্লিক কৰাৰ পিছত ইয়াত বেছিভাগ মানে কি হয় কোম্পানী ওয়েবসাইটতে লৈ পেলাই গুচি যায় ইয়াত ঠিক আছে এটো ফুল টাইম চাবলৈ পাৰা ঠিক আছে জব লোকেশন ৰিমোট ফুল টাইম ৰেগুলাৰ গোটেই ডিটেইলছ খিনি যি খিনি আছে সব ইয়াত লেখা হৈ আছে নে বলে পৰা এপ্লাই ফৰ জব টেক মি টু এপ্লাই ঠিক আছে সো ডাইৰেক্ট মানে ওয়েবসাইটত আহি পেলাই মানে ইয়াত পাই দিব ওকে কোম্পানী যোনটো ওয়েবসাইট হয় কেৰিয়াৰৰ যেটো মানে জায়গা কিছুমান থাকে সো ইয়াত আহি পেলাই হেৰি কৰিলে পাৰা তুমি এপ্লাই ধুনীয়াকৈ কৰিলে পাৰা ইয়াত গোটেই ডিটেইলছ খিনি ফিল আপ কৰাৰ পিছত তুমি এপ্লাই কৰি দিলে পাৰা যদি তুমি সিলেক্ট হৈ যোৱা বা তোমাক যদি শৰ্ট লিষ্ট কৰে তেতিয়াহলে ইমেইল আহি যাব বা কল আহি যাবলৈ পাৰে ৰাইট সো তেনেকৈ মানে গোটেই সিস্টেম প্ৰসেস খিনি মানে কেৰি ফৰৱাৰ্ড মানে কৰা হয় ইয়াত ঠিক আছে নেক্সট যোনটো ওয়েবসাইট হয় আমাৰ that is wellfound.com ওকে সো wellfound.com এটা বহুত মানে ফেমাস ওয়েবসাইট হয় আগতে ক'বলৈ গলে এটো এঞ্জেল লিস্ট বুলি আছিল এটা wellfound কৰি দিলে ঠিক আছে বহুত এটা ডাঙৰ মানে ওয়েবসাইট হয় ক'বলৈ গলে জবছৰ কাৰণে ইয়াত তুমি ধৰা ৰিমোট জবছও পাবলৈ পাৰা ইয়াত তুমি অন সাইট জবছও পাবলৈ পাৰা তোমাৰ ওপৰত কথা যে তুমি ফেভাৰিবিলিটি মতে মানে কেনেকুৱা টাইপৰ মানে জব বিচাৰিছা ইয়াত ঠিক আছে সো ইয়াতো সেমে হয় নিজৰ যিবিলাক মানে ডিটেইলছ হয় গোটেই ডিটেইলছ খিনি ইয়াত দি দিলা ডিটেইলছ খিনি দি দিয়াৰ পিছত ক্ৰিয়েট ইউৰ প্ৰফাইল কৰাৰ পিছত মানে প্ৰিফাৰেন্সেস খিনি কালচাৰ কেনেকুৱা লাগে তোমাক ইয়াতো সিভি ৰিকোয়াৰ্ড হয় দেখা পাই আছে ৰাইট তাৰপিছত মানে ক'বলৈ গলে ডান ঠিক আছে ইয়াৰ পিছত তুমি জব বিচাৰা মানে ষ্টাৰ্ট কৰিবলৈ পাৰা ঠিক আছে ফ্ৰী অফ কষ্ট হয় কৰিবলৈ পাৰা ঠিক আছে সো থাৰ্ড হৈ গ'ল এটো আমাৰ ফৰ্থ যোনটো হয় ঠিক আছে ফৰ্থটো বহুত কামৰ এটা ওয়েবসাইট হয় মই আগতে কৈ পেলাই থৈছো that is LinkedIn ঠিক আছে LinkedIn বহুতে মানে ধৰা মানে এনেকে নাভাবে যে এটো পৰা আমি জব পাবলৈ পাৰো ঠিক আছে বহুতে কয় যে ফেক হয় জব পোৱা নাযায় বহুতে মানে এনে ফেক জবছ বিলাক মানে ইয়াত পোষ্ট কৰে ৰাইট কিন্তু হয় হেটো বস্তু সবতে আছে ঠিক আছে তোমাক মই কৈ দিও যে এইবিলাক প্ল্যাটফৰ্মটো বহুত এটা লিমিটলৈকে এটা বস্তু আছে ঠিক আছে আৰু তোমাক এটা কথা কৈ দিও মই ইয়াত যে যদি তুমি এনেকুৱা এটা জব তোমাৰ অফাৰ হৈ আছে য'ত তুমি ট্ৰেইনিং কিনিবলৈ লাগে ঠিক আছে তোমাৰ ট্ৰেইনিং যোনটো সিহঁতৰ পেকেজ থাকে হেটো যদি তুমি কিনিবলৈ লাগে
ডেট মিনছ যে সেইটো ফেক হয় ঠিক আছে কোনো কোম্পানীয়ে কাবাক হায়াৰ কৰিবলৈ তেওঁলোকৰ মানে ট্ৰেইনিং প্ৰগ্ৰামটো মানে তেওঁলোকে পইচা নলয় কেতিয়াও ঠিক আছে সেইটো বস্তু মনত ৰাখিবা কোনো কোম্পানীয়ে সন্মুখৰ মানুহজনৰ পৰা পইচা নলয় চাকৰি দিবলৈ ঠিক আছে পইচা সন্মুখৰ পৰা দিয়েহে ঠিক আছে সো সেইটো বস্তু মনত ৰাখিবা কোনোবাই যদি কৈ আছে যে তুমি ইমান টকা দিয়া আমাৰ ট্ৰেইনিংটো লোৱা তাৰপিছত আমি তোমাৰ চাকৰি লগাই দিম বুলি সো সেইবিলাক কেছ কলত নপৰিবা ঠিক আছে নিজে এইবিলাক ৱেবছাইটত আহি পেলাই এই পাঁচটা মই ইয়াত কৈ পেলাই দিছোঁ যোনকেইটা কামৰ হয় তুমি ইয়াৰ বাহিৰে বেলেগ ৱেবছাইটত যদি যাবলৈ বিচাৰা তাতো যাবলৈ পাৰা ফৰ চিয়ৰ ঠিক আছে বেলেগ ক্ৰিয়েটৰ্ছৰ ভিডিঅ' চাই পেলাই কিন্তু এইকেইটা মানে মেইন হয় মই জানাত মানে যিমানখিনি মানে মই চাইছোঁ কৰিছোঁ চ' এইকেইটা মানে মেইন হয় আৰু তাৰ এই গোটেইকেইটা ভিডিঅ'ৰ পৰা মানে ধৰা লিংকডিনটো মোৰ মানে ফেভৰেট হয় ক'বলৈ গ'লে জব বিচাৰিবলৈ ঠিক আছে চ' ইয়াত কি কৰিব লাগে ফৰ এক্সাম্পল আমি জবৰ কথা ভাবি আছিলোঁ ইয়াত যেনেকৈ মই চাৰ্চ কৰি পেলাই চাইছিলোঁ লুকিং ফৰ ভিডিঅ' এডিটৰ বুলি ঠিক আছে চ' ইয়াত যেতিয়া মই লুকিং ফৰ ভিডিঅ' এডিটৰ চাৰ্চ কৰি দিলোঁ মানে কি যোনে লুকিং ফৰ ভিডিঅ' এডিটৰ মানে যোনে ভিডিঅ' এডিটৰ বিচাৰি আছে সেই মানুহবিলাক মানে ইয়াত আহি যাব ঠিক আছে গোটেই পোষ্টবিলাক মানে ইয়াত ওলাই যাব দেখা পাই আছা উই আৰ লুকিং ফৰ এ স্কিল ভিডিঅ' এডিটৰ টু জইন আৱাৰ টিম এট Magnus Consulting. If you are passionate about video editing and want to be part of our dynamic team, we encourage you to apply. Yes, yes, it has to be apply কৰি দিলে হ'ল ইয়াতো এটা বস্তু আছে ফিল্টাৰ এটা লগাই ল'বা that is post প্ৰথম পোষ্টটো কৰি ল'বা যেতিয়া সব পোষ্ট গালে আহিব মানে বেছি উল্টা পুল্টা বস্তু নাই ঠিক আছে পোষ্ট তাৰপিছত তুমি ডেট পোষ্টেডটো ইয়াত কৰি ল'বলৈ পাৰা past 24 hours বা past weekত কৰিবলৈ নিদো মই past 24 hours কৰি ল'বা তে 24 ঘণ্টাৰ ভিতৰত যোনে মানে জব পোষ্ট কৰিছে ইয়াত সেই বস্তুখিনি মানে গোটেইখিনি ওলাই যাব সেই মানুহবিলাক মানে ওলাব ইয়াত ঠিক আছে আৰু তাৰ পৰা তোমাৰ বহুত বেছি চান্সেছ হয় যে তুমি জবটো পাবলৈ পাৰা এইটো দেখা পাই আছা তুমি 6 ঘণ্টা আগত খালি দিছে ঠিক আছে আৰ্জেন্ট লুকিং ফৰ এ ভিডিঅ' এডিটিং ঠিক আছে আই পাৰ ভিডিঅ' 100 rupees ঠিক আছে সো এইবিলাকো পাবা এইবিলাক মানে চিন্তি কিছুমান পাবা সো এইবিলাকৰ পৰা অকণ ইগনোৰ কৰিবলৈ পাৰা কিন্তু বেছিভাগ যিবিলাক মানে হয় ইয়াত সো সেইবিলাক মানে তুমি ধৰা ইয়াত তুমি ফুল টাইম জব বিলাকে পাবা বেছিভাগ ঠিক আছে সো ইয়াত তুমি চাবলৈ পাৰা এইবিলাক তুমি বাহিৰৰ মানুহ ফ্ৰেংক গ্ৰুবাৰ দেখা চাবলৈ পাৰা এইটো 2 ঘণ্টা আগত পোষ্ট কৰিছে ৰাইট সো অপৰচুনিটিজ কিমান আছে তুমি চাবলৈ পাৰা তাৰ বাহিৰে তুমি জবত যাবলৈ পাৰা ঠিক আছে সো জবত গৈ পেলাই তুমি সাৰ্চ কৰিবলৈ পাৰা গোটেইখিনি যি য'ত জবছ আছে সো সব মানে ইয়াতে ওলাব ঠিক আছে সো ইয়াত তুমি বস্তুবিলাক চাবলৈ পাৰা সো সব আছে ইয়াত ঠিক আছে সো এটা তোমাৰ ওপৰত কথা যে তুমি মানে কেনেকৈ এই ৰিসোৰ্সেছখিনি ইউজ কৰিবলৈ পাৰা ঠিক আছে আৰু ইয়াতে পেইড সাবস্ক্ৰিপশ্যন আছে তেওঁলোকৰ সো পেইডটো যদি লোৱা তেতিয়াহ'লে ধুনীয়াকৈ তুমি সবকে মেছেজ কৰিবলৈ পাৰিবা কিন্তু মই ৰিকমেণ্ড নকৰোঁ ফাৰ্ষ্ট অফ অল ঠিক আছে এটা জব লাগি লওক বা এটা প্ৰজেক্ট তুমি হাত লগাই লোৱা তাৰপিছত মানে ধৰা সেইটো কথা মানে ভাবিবলৈ পাৰা ঠিক আছে সো এইটো হ'ল আমাৰ ফ'ৰ্থ ৱেবছাইটটো যোনটো বহুত বেছি ভেলুৱেবল হয় লিংকডিনত প্ৰথমে এটা কথা মনত ৰাখিবা যে প্ৰফাইলটো অপটিমাইজ কৰিবা ঠিক আছে মই এতিয়া যেনেকৈ তুমি প্ৰফাইলটো চাবলৈ পাৰা মোৰ যদি প্ৰফাইলটো মই দেখাই দিওঁ ইয়াত ঠিক আছে সো ইয়াত তুমি চাবলৈ পাৰা Kunal Bhuyan providing A to Z YouTube done for you service to business owners and creators to help them get rid of the daily operational grind ঠিক আছে মই কি কৰোঁ এই গোটেইখিনি বস্তু মানে ইয়াত লেখা হৈ আছে ঠিক আছে মানুহ এজনক যদি মই মেছেজ কৰোঁ তেতিয়াহ'লে চিধা মানে মোৰ ইয়াত প্ৰফাইলত আহি পেলাই মানে মই চাই ল'বলৈ পাৰে যে মই কি কৰিছোঁ কি নাই কৰা কি ছাৰ্ভিচ মই প্ৰভাইড কৰোঁ ঠিক আছে তাৰ লগতে প্ৰফাইলটো অপটিমাইজ কৰিবলৈ মানে অকণ পোষ্ট কৰি দিবা মই এইবিলাক মানে ক্লায়েণ্টছৰ টেষ্টিমনি কিছুমান আছে মোৰ ফটো আছে ৰাইট সো মই কেতিয়াবা মানে এইবিলাক পোষ্টবিলাক লিখি থাকোঁ ৰাইট সো এইবিলাক মানে ধৰা কৰি থাকিব লাগিব অকণ মাজে কৰি পেলাই মানে ধৰা তুমি অকণ ৰিটেনশ্যনটো মানে ৰাখিবলৈ পাৰা মানুহৰ যাতে মানুহৰ লাগে যে এইটো মানে ৰিয়েল প্ৰফাইল হয় ঠিক আছে সো সেইটো বস্তু তুমি কৰিবলৈ পাৰা লাষ্ট যোনটো আমাৰ ৱেবছাইট হয় that is a government registered website ঠিক আছে গভৰ্ণমেণ্টৰ ৱেবছাইট হয় that is AICTE internship portal ঠিক আছে সো ইয়াত ইণ্টাৰ্ণশ্বিপছ বিলাক মানে গোটেইখিনি মানে ধৰা পোষ্ট কৰা হয় ইয়াত গভৰ্ণমেণ্টৰ ইণ্ডিয়া মানে ধৰা চাৰ্টিফাইড কৰা হয় বস্তুবিলাক ঠিক আছে সো ইয়াত তুমি চিধা আহিবলৈ লাগে খালি ৰিসেন্টলি পোষ্টেড ইণ্টাৰ্ণশ্বিপত তুমি ক্লিক কৰি দিবা তাৰপিছত ৰিসেন্টলি যোনবিলাক মানে ইণ্টাৰ্ণশ্বিপ পোষ্ট কৰা হৈছে সো এইখিনি বস্তু তোমাৰ আগত ওলাই যাব ঠিক আছে ইয়াত তুমি চাবলৈ পাৰা কিমান জবছ আছে এইবিলাক ৰাইট সো ইয়াত তুমি চাবলৈ পাৰা ষ্টাইপেণ্ডটো চাবলৈ পাৰা আনপেড ঠিক আছে আনপেড তুমি যদি কৰিবলৈ বিচাৰা তেতিয়াহ'লে কৰিবলৈ পাৰা তাত তুমি পইচা নোপোৱা একো ঠিক আছে number of openings 7 apply by 15th of September ঠিক আছে সো ইয়াত ভাৰ্চুৱেল ইণ্টাৰ্ণশ্বিপ হ'ব ইমিডিয়েটলি অ'কে সো ইয়াত পইচা পাতি নোপোৱা তুমি এইবিলাক চব আনপেড হয় এইটো তুমি চাবলৈ পাৰা ফুল টাইম হয় স্বচ্ছ ভাৰত মিছন ইণ্টাৰ্ণছ ঠিক আছে স্বচ্ছ ভাৰতৰ কাৰণে মানে ইণ্টাৰ্ণছ লাগে নাম্বাৰ অফ অপেনিংছ তুমি চাবলৈ পাৰা দুটা অপেনিংছ আছে এপ্লাই বাই 30th of September 8,000কে প্ৰতি মাহে দিব ঠিক আছে জইনিংটো হয় ইমিডিয়েটলি আৰু 2 মাহৰ কাৰণে হয় ঠিক আছে 2 মাহৰ কাৰণে মানে ধৰা তুমি 16,000 টকা মানে তাত পাই যোৱা ঠিক আছে সো এইটো পইচা কথা নহয় এক্সপিৰিয়েন্সৰ কথা হয় ফৰ শিওৰ ঠিক আছে পাইথন প্ৰগ্ৰামিং কোনোবাই যদি কোডিং পাৰে সো এইটো বস্তু হয় ঠিক আছে সো ইয়াত তুমি চাবলৈ পাৰা 2,000 টকাটো মানে প্ৰতি মাহে তুমি পাবলৈ পাৰা ৰাইট সো বেছিভাগ মানে ইয়াত আনপেড হয় কিন্তু মানে ভাল পেড অপৰচুনিটি মানে থাকে ইয়াত ঠিক আছে
সো এই কিটাই হয় বস্তুকিটা যোনকিটা তুমি জানিবলৈ দৰকাৰ হয় মইতো আৰু ইমান মানে সাৰ্চ কৰা নাই কাৰণ কি মই জানাত মানে এইকিটা প্লেটফৰ্মে মানে বেষ্ট হয় য'ৰ পৰা তুমি জব পাবলৈ পাৰা ঠিক আছে নাও ইট টোটেলি ডিপেন্ডছ আপন ইউ তোমাৰ ৰিসোৰ্সেছৰ ওপৰত তুমি কেনেকৈ কাম কৰা এইটো তোমাৰ ওপৰত কথা ঠিক আছে আৰু কাম কৰি পেলাই কেনেকৈ নিজৰ কাৰণে অপৰচুনিটিজ ক্ৰিয়েট কৰা সেইটো ফৰচুৰ তোমাৰ ওপৰত কথা ৰাইট মোৰ কোৱা কাম আছিল লাষ্টত দেখুৱা কাম আছিল মই দেখাই দিলো এটা তোমাৰ ওপৰত কথা আছে তুমি কেনেকৈ এইখিনি বস্তু ইউজ কৰিবলৈ পাৰা ঠিক আছে সো বাকি এইটোৱে আছিল ভিডিঅ' এটা আই হোপ যে তুমি বহুত বেছি ভ্যালু পালা চেনেলটো যদি ফাৰ্ষ্ট টাইম আছা ফৰচুৰ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমাৰ লগৰজনৰ লগত যাক তুমি বিচাৰা যে সোনকালে জবছ পাই পেলাই নিজৰ লাইফটোত যাতে আগবাঢ়ক এণ্ড অলছ তোমাক কৈ দিওঁ ডেট ৰিচেণ্টলি আই টাৰ্ণ 23 আৰু এই 22 বছৰৰ পৰা 23 বছৰ বয়সৰ ভিতৰত মই বহুতখিনি এনেকুৱা মানে জীৱনৰ সত্য কিছুমান শিকিলো যোনখিনি তুমি জানিবলৈ বহুত বেছি দৰকাৰ হয় সো তুমি যদি ইণ্টাৰেষ্টেড হয় জানিবলৈ আৰু বস্তুখিনি নিজৰ লাইফত ইমপ্লিমেণ্ট কৰিবলৈ বিচাৰিছা দেন ফৰ শ্যোৰ এই ভিডিঅ'টো তুমি চেক আউট কৰিব পাৰা এই ভিডিঅ'টোত মই সব ডিটেইলত বুজাই পেলাই থৈ দিছো সো যোৱা পটাপট চোৱা গৈ আই উইল সি ইন দ্য নেক্সট ওৱান নমস্কাৰ